ছাগলী পালন আৰম্ভ কৰাৰ আগতে জানিব লগা 7টা গুৰুত্বপূৰ্ণ কথা। কি এই 7টা গুৰুত্বপূৰ্ণ কথা আজিৰ এই ভিডিঅ'টোত আমি সকলোবোৰ আলোচনা কৰিম। নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ ছাগলী পালন কৰাৰ আগতে জানিব লগা 7টা গুৰুত্বপূৰ্ণ কথাৰ বিষয়ে। তো গোটেইকেইটা কথা আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এই 7টা কথা মই এটা পইণ্ট হিচাপে কৈ যাম। আৰু প্ৰথমটো পইণ্ট হৈছে সঠিক জাত বাছনি কৰা। ছাগলী পালন আৰম্ভ কৰাৰ আগতে সঠিক জাত বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। আমাৰ অসমত অতি জনপ্ৰিয় এটা ছাগলী হৈছে ব্লেক বেংগল, অৰ্থাৎ আমাৰ যিটো স্থানীয় ছাগলী, লোকেল ছাগলী, সেই ছাগলীটোৰ কথা কোৱা হৈছে। এই জাতৰ ছাগলী কম খাদ্যত ভালদৰে বৃদ্ধি পায় আৰু বজাৰত ইয়াৰ চাহিদাও বেছি। সেয়েহে আমি স্থানীয় পৰিৱেশৰ লগত খাপ খোৱা জাত বাছনি কৰাটো অতি গুৰুত্বপূৰ্ণ। 2 নম্বৰ পইণ্টটো হৈছে উপযুক্ত ঘৰ নিৰ্মাণ। ছাগলীৰ বাবে ওখ আৰু বায়ু চলাচল কৰি থকা ঠাইত ঘৰ নিৰ্মাণ কৰিব লাগে। আৰু এটা কথা মন কৰিব লাগে যাতে ঘৰত পানী জমা নহয়। আৰু ছাগলীৰ বাবে ওখ চাংঘৰ বেছি উপযোগী। আৰু পৰিষ্কাৰ পৰিচ্ছন্নতা সদায় বজাই ৰাখিব লাগে। পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে ছাগলীৰ বেমাৰ আজাৰ কম হয় আৰু সুস্থ থাকে। 3 নম্বৰ পইণ্টটো হৈছে সঠিক খাদ্য ব্যৱস্থাপনা। ছাগলীক অকল ঘাঁহ খোৱালেই নহয়, গছৰ পাত, শস্য আৰু খনিজ পদাৰ্থ সমন্বয় থকা খাদ্য খুৱাব লাগে। আৰু খোৱা পানী সদায় উপলব্ধ হোৱাকৈ ৰাখিব লাগে। 4 নম্বৰ পইণ্টটো হৈছে ৰোগ প্ৰতিৰোধ আৰু টীকাকৰণ। ছাগলীৰ বেমাৰ হ'লে বহু লোকৰ লোকচান হোৱা দেখা যায়। সেইকাৰণে সময়মতে টীকাকৰণ আৰু কৃমিনাশক দিয়াটো অতি প্ৰয়োজন। আৰু প্ৰয়োজন হ'লে ওচৰৰ পশু চিকিৎসকৰ পৰামৰ্শ লোৱাটো অতি প্ৰয়োজন। এতিয়া 5 নম্বৰ পইণ্টটো হৈছে যে কম সংখ্যাৰে ফাৰ্ম আৰম্ভ। যদি আপুনি নতুনকৈ ফাৰ্ম কৰিছে বা নতুনকৈ ছাগলী পালন কৰিবলৈ আগবাঢ়ি আহিছে, তেনেহ'লে আপুনি 2 পৰা 5টা ছাগলী আনক আৰু আপুনি ছাগলী পালন কৰিবলৈ আৰম্ভ কৰক। তেতিয়া লাহে লাহে আপোনাৰ অভিজ্ঞতা বৃদ্ধি পাব। তেতিয়া আপুনি আপোনাৰ ফাৰ্মখন ডাঙৰ কৰক। 6 নম্বৰ পইণ্টটো হৈছে বজাৰ সম্পৰ্কে জ্ঞান ৰাখক। ছাগলী পালন কৰাৰ আগতে ইয়াৰ বজাৰ ক'ত ভাল সেয়া আপুনি জানি লওক আৰু লগতে স্থানীয় বজাৰ, ঈদৰ বজাৰ আৰু পাইকাৰী ব্যৱসায়ীৰ সৈতে যোগাযোগ ৰাখক। এতিয়া আহিছোঁ একেবাৰে শেষৰ পইণ্টলৈ, লাভ এদিনতে নাহে। ছাগলী পালন এটা দীৰ্ঘদিনীয়া ব্যৱসায় আৰু তাৰ কাৰণে আপুনি ধৈৰ্য ৰাখিব লাগিব। সঠিক যত্ন আৰু ভাল পৰিচালনাৰ জৰিয়তে আপুনি দীৰ্ঘ সময়ত এটা ভাল আয় লাভ কৰিবলৈ সক্ষম হ'ব। বন্ধুসকল, এতিয়া আমি আমাৰ ছাগলী পালনৰ বিষয়ে জানিব লগা 7টা পইণ্ট আমি ধুনীয়াকৈ আলোচনা কৰিলোঁ। আৰু যদি আপোনালোকৰ আমাৰ এই ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।